ভিডিঅ'টো আৰম্ভণিতে কওঁ যে এইটো এটা 2 মিনিটৰ ভিডিঅ' আৰু 2 মিনিটৰ ভিডিঅ'টো মই এটা ট্ৰিক দিম আপোনালোকে যদি চাই আপোনালোকে নিজে উপকৃত হ'ব লগতে মই ভিডিঅ' বনাই উৎসাহ পাম। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। মই নাজানো অসমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ আৰু আছোঁ মই আগফালে এখন বিশাল পথাৰৰ মাজত আৰু বিশেষ এটা কাৰণত আপোনালোকৰ বাবে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কথাটো এনেকুৱা ধৰণৰ, আচলতে আমাৰ মোবাইলত বিভিন্ন ধৰণৰ অচিনাকি নাম্বাৰ আমাক অশান্তি দি থাকে, ডিষ্টাৰ্ব কৰি থাকে, হেৰেছমেণ্ট দি বহুত ধৰণৰ অসুবিধাৰ সন্মুখীন কৰে আৰু বহুতকে প্ৰবঞ্চনা কৰি আহিছে। কিন্তু সেই নাম্বাৰটো আমি কি কৰোঁ, বহুতে ট্ৰু কলাৰ ব্যৱহাৰ কৰি ট্ৰু কলাৰ চাৰ্চ কৰোঁ নাম্বাৰটো আচলতে কাৰ, আৰু সেই নাম্বাৰটো আচলতে ট্ৰু কলাৰ সকলো নাম্বাৰ শুদ্ধ ৰূপত নোলায়। আৰু এই শুদ্ধ ৰূপত উলিয়াবৰ কাৰণে আপোনাক এটা মই ট্ৰিক দিম। সেই ট্ৰিকটো আপোনালোকে ষ্টাৰ্ট কৰক আৰু কোনো নাম্বাৰে আপোনাক এনেধৰণৰ কোনো অসুবিধাৰ সন্মুখীন কৰিব নোৱাৰে। তেনে বলক বেছি পলমকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এই বিশাল পথাৰখনৰ পৰা। আমি যেতিয়া মোবাইল ফোন এটা ব্যৱহাৰ কৰি আছোঁ, সেই মোবাইল ফোনটো যিহেতু এণ্ড্ৰইড হয়, সেই এণ্ড্ৰইড মোবাইলটো আমি বিভিন্ন ধৰণৰ এপ ইনষ্টল কৰি ৰাখোঁ যাতে কোনো অচিনাকি নাম্বাৰ আমাক অসুবিধা দিব নোৱাৰে। যেনে ট্ৰু কলাৰ হওক, ট্ৰু আইডি হওক, ইত্যাদি বিভিন্ন ধৰণৰ এপ আছে। কিন্তু এই এপসমূহত আপোনাৰ নাম্বাৰটো মই যিটো ৰূপত ছেভ কৰি থৈছোঁ বা বহুত উল্টা পুল্টা নাম্বাৰ তেওঁলোকে ছেভ কৰি ৰাখে কাৰণে সেই নাম্বাৰটো শুদ্ধ ৰূপত নোলায় আৰু সঠিক আইডি আমি চিনিব নোৱাৰোঁ আচলতে নাম্বাৰটো কাৰ। সেইকাৰণে আপোনালোকে সকলোৱে মোবাইলত ফোনপে' বা গুগল পে' আছে, সেই গুগল পে' যিটো চাৰ্চ বটন আছে, অৰ্থাৎ মানি পে' কৰা যিটো মোবাইল নাম্বাৰৰ যি এণ্ট্ৰি কৰাৰ যিটো অপশ্যন আছে, সেই অপশ্যনটো আপুনি প্ৰেছ কৰি তাত আপুনি যিটো নাম্বাৰ আপুনি চাব পাৰে, যিটো নাম্বাৰ আপোনাক অশান্তি দি আছে, সেই নাম্বাৰটো সেই চাৰ্চ বটনত চাৰ্চ কৰক, সেই নাম্বাৰটো কাৰ আচলতে শুদ্ধ ৰূপত ওলাব। আচলতে ট্ৰিকটো মই এটা ডেমো দিম, চাই থাকক। মোবাইলত থকা গুগল পে' বা পে'টিএম হওক বা ফোনপে' যিকোনো এটা অনলাইন পে'মেণ্ট কৰাৰ এপ অ'পেন কৰি ল'ব। যিদৰে মই গুগল পে'টো অ'পেন কৰিছোঁ, গুগল পে'টো অ'পেন কৰি লৈছোঁ আৰু ফিংগাৰপ্ৰিণ্ট মেছেজটো খুলি লৈছোঁ বাৰু মই। তাৰপাছত আপুনি স্কেন এনি QR মাই কণ্টেক্ট পে' ফোন নাম্বাৰ যিটো অপশ্যন আছে, পে' ফোন নাম্বাৰত প্ৰেছ কৰিব আৰু আপুনি যিটো নাম্বাৰ চাৰ্চ কৰিব বিচাৰে সেই নাম্বাৰটো ইয়াত চাৰ্চ কৰিব আৰু নাম্বাৰটো চাৰ্চ কৰাৰ পাছত ইয়াত অট'মেটিক যিটো শুদ্ধ নাম ওলাই যাব। যদি ইয়াত নোলায় আপোনালোকে এই ছেইম প্ৰচেছটো ফোনপে'ত কৰিব, নহ'লে পে'টিএমত কৰিব, সঠিক এই নাম্বাৰটোৰ নাম ওলাই যাব। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু ট্ৰিকটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু তেতিয়া ভিডিঅ'টো অলপ উৎসাহ পাম ন। আৰু বন্ধুসকল, আজিলৈ ভিডিঅ' ইমানে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।